সেপ্টেম্বৰত গৰমে ৰচিলে অভিলেখ গুৱাহাটীত পাৰাস্তম্ভই চলে 39.3 ডিগ্ৰী সেলসিয়াছ শিলঙতো গৰমৰ অভিলেখ ভংগ হল অসমৰ গৰমৰ সৰ্বকালৰ অভিলেখ গ্ৰীষ্ম নহয় শাৰদীয় কালত গৰমে ৰচিলে অভিলেখ কেৱল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলৰ শীতল চহৰ শিলঙতো গৰমৰ ত্ৰাস সেপ্টেম্বৰ মাহৰ অভূতপূৰ্ব গৰমে জিও কাহিনীও কৰিছে সকলোৰে দেওবাৰটোৱে সৰ্বাধিক গৰমৰ দিন হ'ব বুলি বিবেচিত কৰা হৈছিল যদিও সোমবাৰে ৰাজ্যৰ ঠায়ে ঠায়ে অভিলেখ ৰচিলে গৰমে মোবাইল স্ক্ৰীনত বিভিন্ন সংস্থাই দেখুওৱা গৰমৰ মাত্ৰাই হতবাক কৰি তোলাই নহয় ভাঙিলে সৰ্বকালৰ অভিলেখ সোমবাৰৰ দিনটোত ডুমডুমাত দেখা গ'ল 43 ডিগ্ৰী সেলসিয়াছ তাপমাত্ৰা শুকুৰবাৰে সমগ্ৰ ৰাজ্যৰ ভিতৰত ডিব্ৰুগড়ত দেখা গৈছিল সৰ্বাধিক প্ৰায় 39 ডিগ্ৰীৰ তাপমান কিন্তু সোমবাৰে ডুমডুমাৰ 43 ডিগ্ৰী উত্তাপে যেন সকলো অভিলেখ উফৰাই পেলালে সোমবাৰৰ দিনটোত অসমৰ আন বিভিন্ন স্থানত তাপমাত্ৰাই 40 ডিগ্ৰী অতিক্ৰম কৰিলে গুৱাহাটীত সৰ্বাধিক তাপমাত্ৰা আছিল প্ৰায় 39 ডিগ্ৰী গুৱাহাটী বিমানবন্দৰত সোমবাৰে 39.3 ডিগ্ৰী মাপ সংগৃহীত কৰা হ'ল যিটো আছিল সেপ্টেম্বৰ মাহৰ সৰ্বকালৰ তাপমাত্ৰাৰ অভিলেখ আনকি পাহাৰীয়া ভূমি বৰাকতো উত্তাপে চলে 40ৰ ঘৰ অৱশ্যে বতৰ বিজ্ঞান বিভাগে আনুষ্ঠানিকভাৱে সোমবাৰৰ দিনটোৰ তাপমাত্ৰা ইতিহাসৰ সৰ্বোচ্চ বুলি ঘোষণা কৰা নাই কিন্তু প্ৰখৰ ৰ'দত জিলাই আন বহু লোকে থাৰ্মোমিটাৰ পৰীক্ষণ কৰিও পাৰাস্তম্ভ 40 ডিগ্ৰীৰ ওপৰত লাভ কৰিলে উল্লেখযোগ্য যে অসমৰ ইতিহাসত 1960 চনৰ 1 মে'ত সৰ্বাধিক তাপমান সংগৃহীত হৈছিল গুৱাহাটীৰ 40.1 ডিগ্ৰী সেলসিয়াছ কিন্তু চলিত বৰ্ষৰ গ্ৰীষ্মত বিগত 26 মে'ত এই অভিলেখ অতিক্ৰম কৰি গুৱাহাটীয়ে 40.8 ডিগ্ৰী স্পৰ্শ কৰিছিল একেটা বৰ্ষতে দ্বিতীয়বাৰ তাকো সেপ্টেম্বৰ মাহত 40 ডিগ্ৰীৰ ঘৰ অতিক্ৰম কৰি বতৰে দৈনন্দিন জীৱনলৈ ভাবুকি কঢ়িয়াই আনিছিল ইফালে কেৱল গুৱাহাটীতে নহয় শীতল চহৰ হিচাপে নাম থকা শিলঙতো একেই অৱস্থা সেপ্টেম্বৰৰ মাহত শিলং ফুৰিবলৈ গৈ মানুহে ছুৱেটাৰ জেকেট লৈ যায় কিন্তু চলিত সপ্তাহত গৰম ইমানেই প্ৰচণ্ড যে মানুহে সাধাৰণ চোলা এটাকো পিন্ধিবলৈ কষ্ট পোৱা হৈছে শিলঙত 1973 চনৰ এপ্ৰিল মাহত 30.2 ডিগ্ৰী সেলসিয়াছে সৰ্বোচ্চ আছিল দেওবাৰে শিলঙত দ্বিতীয় সৰ্বাধিক তাপমাত্ৰাৰ অভিলেখ ৰচি উত্তাপৰ তাপমাত্ৰা 29.9 ডিগ্ৰী সেলসিয়াছ হয় এই তাপমান আছিল শিলঙৰ সেপ্টেম্বৰ মাহৰ সৰ্বোচ্চ তাপমান অন্যহাতে শিলঙৰ সমপৰৱৰ্তী উমিয়ামত দেখা গ'ল 34.4 ডিগ্ৰী সেলসিয়াছ তাপমান এজাক বৰষুণে ধৰা শীতল পেলোৱাৰ আশংকাত থাকোঁতে অৱশ্যে সোমবাৰে বিয়লিলৈ আহিল সকাহৰ বতৰা নগৰৰ পৰা আৰম্ভ হ'ল প্ৰত্যাশিত বৰষুণজাক অন্যহাতে এজাক বৰষুণৰ পাছতে বিয়লিৰ ভাগত বৰষুণে ধুই নিলে গুৱাহাটীকে ধৰি উপকণ্ঠ অঞ্চলসমূহো News Desk Report, Digi Life 24